এয়া ভেলাঘৰত আমি উৰুকা নিশা মেজি ৰখীয়া হ'বৰ কাৰণে আছোঁ আৰু এইফালে পূৰা গান লাগি আছে আৰু এইফালে আমাৰ ৰাইজ অকল বুক হৈ আছে এইফালে মেজি বনাই থকা আছে এনেদৰে ফূৰ্তি কৰি আছোঁ আৰু এইফালে মেজি বনাই থকা হৈছে ৰাতিপুৱা হোৱাৰ লগে লগে আমি মেজি জ্বলাম আৰু মেজি জ্বলাই শেষ হোৱাৰ পাছতেই আমাৰ জ্ঞাতিৰ ভকতসকল আহিব তেওঁলোকে ৰাইজক আশীৰ্বাদ দিব সকলোৱে আহিব ঘৰে ঘৰে প্ৰতি ঘৰৰ মানুহ আহি আমাৰ এই মেজিৰ জুইতে তেওঁলোকে সেৱা ল'ব আৰু এনেদৰেই মেজিৰ আশীৰ্বাদ লোৱা পাছত আমাৰ 7খন গাঁও লগ লাগি বকতাৰ জাপি সজীয়া পাৰিজাত চটখোৱা হলগুৰি 1 নং কৰঙা 2 নং কৰঙা ইত্যাদি এনেধৰণে আন্তঃগাঁও পৰ্যায়ত ৰচিতনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে আৰু এই প্ৰতিযোগিতাত আমি বকতা পাৰিজাত চটখোৱা দলটিও অংশগ্ৰহণ কৰোঁ এইবাৰ হলগুৰিত অনুষ্ঠিত হৈছিল আৰু এইবাৰ পৰ্যায়ত অনুষ্ঠিত কৰা ৰচিতনা প্ৰতিযোগিতাত আমি দ্বিতীয় স্থান পাবলৈ সক্ষম হ'লোঁ আমি একেৰাহে 4 নম্বৰ বা দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছোঁ অনাগত দিনত আমাৰ নামঘৰৰ ফালৰ পৰা যাতে প্ৰথম পুৰস্কাৰ আমি পাবলৈ সক্ষম হ'ব পাৰোঁ তেনেকুৱা এটা আমি চেষ্টা কৰিম আৰু এনেধৰণে বেলেগ গাঁওসমূহেও অনুষ্ঠিত কৰিব বুলি আমি আশা কৰিছোঁ এনেধৰণৰ পৰম্পৰাবোৰ আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে আৰু সেইবাবেই আমি আজি 7টা বছৰে এই ৰচিতনা প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছোঁ যোৱা বছৰ আমাৰ বকতা পাৰিজাত চটখোৱা নামঘৰে অনুষ্ঠিত কৰিছিলোঁ এইবাৰ হলগুৰিয়ে কৰিছে অহাবাৰ 2 নং কৰঙা গাঁৱে কৰিব ঠিক এনেদৰে আমাৰ ইখন গাঁৱে সিখন গাঁৱে অনুষ্ঠিত কৰি আহিছোঁ এনেধৰণৰ পৰম্পৰাসমূহ আমাৰ স্থানীয় ৰাইজসকলৰ লগতে আৰু অন্যান্য গাঁওসমূহেও এনেধৰণৰ পৰম্পৰাসমূহ জীয়াই ৰাখিব বুলি আমি আশাবাদী আৰু এনেধৰণৰ প্ৰতিযোগিতাসমূহে আমাৰ গাঁৱৰ মিলাপ্ৰীতি এখন গাঁৱৰ সম্পৰ্কবোৰ অধিক মধুৰ হৈ পৰে সেইবাবে এনেধৰণৰ কামসমূহ খুবেই প্ৰয়োজন সেইবাবে আমি চেষ্টা কৰিছোঁ আৰু আমি অনাগত দিনতো এনেধৰণৰ প্ৰচেষ্টা আমি আগবঢ়াই লৈ যাম বুলি আশাবাদী ধন্যবাদ সকলোকে নমস্কাৰ জনাইছোঁ আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এনেধৰণে মন দি যাব বুলি আমি ইয়াৰ পাছতে আমি বিজয়ী দলক আজি এই খেলৰ
Banailo.